নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আগতে আপোনালোকে এই ভিডিঅ'টো চাই লওক, তাৰপিছত মই আৰম্ভ কৰি আছোঁ। তো প্ৰথমত আপোনালোকে চাই লওক যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই CM ছাৰে কি কৈছে। আগত এই ভিডিঅ'টো আপোনালোকে চাই লওক। পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই। সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ, যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে। আৰু যিসকলে পাছ নকৰিব, আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম। আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। আৰু লগতে অসমত উদ্যোগসমূহো আহিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে। আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। তো বন্ধুবান্ধীসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাইছে। তো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় গম পাই গৈছে যে আৰু গ্ৰেড 3 গ্ৰেড 4ৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব এইটো অহা ডিচেম্বৰ মাহত, অৰ্থাৎ এই বছৰতে 2025ৰ লাষ্টৰ পিনে নৱেম্বৰ ডিচেম্বৰতে আকৌ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকে ইণ্টাৰভিউ দিব পাৰিব, অৰ্থাৎ ৰিটেন এক্সাম আকৌ দিব পাৰিব। তো এইটোৱে আমাৰ CM ছাৰে কৈছে গ্ৰেড 3 গ্ৰেড 4ৰ আকৌ বিজ্ঞাপন মুকলি কৰিব। তো এতিয়া কথা হ'ল যে বন্ধুবান্ধীসকল, কেইদিনমান আগতে ৰিজাল্ট দিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ। ময়ো দিছিলোঁ। মোৰ ৰিজাল্ট অৰ্থাৎ বেয়া হৈছে, পোৱা নাই যিহেতু, কিন্তু এক্সাম ভালে দিছিলোঁ আৰু কাট অফ মাৰ্ক বহুত হাই গৈছে, সেইকাৰণে হয়তো মই পোৱা নাই। যিসকলে ভালদৰে পঢ়িছে সিহঁতে পাইছে এই চাকৰিটো, অৰ্থাৎ পাছ কৰি কোৱালিফাই হৈছে। ইয়াৰ পিছত হ'ব সিহঁতৰ কম্পিউটাৰ পৰীক্ষা আৰু ভিভা টেষ্ট অৰাল হ'ব। তো এমাহ পিছত অৰ্থাৎ মে' মাহত সিহঁতৰ ভিভা টেষ্ট কম্পিউটাৰ পৰীক্ষা ল'ব। তো বন্ধুবান্ধীসকল, এতিয়া আমাৰ হাতত সময় আছে যে পঢ়িবলৈ, নিজত বহুত সময় আছে যে ষ্টাডি কৰিবলৈ। তো আগন্তুক যিটো এডভাইচমেণ্ট মুকলি হ'ব আৰু গ্ৰেড 3 গ্ৰেড 4 আৰু বহুতো ধৰণৰ পোষ্ট মুকলি কৰিব। তো এই এক্সামৰ বাবে যাতে আমি প্ৰিপাৰেশ্যন লওঁ, এতিয়াৰ পৰাই ল'ব লাগিব। কাৰণ যেতিয়া আপোনালোকে এক্সাম দিব, প্ৰিপাৰেশ্যন নোলোৱাকৈ কেতিয়াও পাছ কৰিব নোৱাৰে। তো প্ৰিপাৰেশ্যনটো ল'বই লাগিব। তো এইটোৱে কাৰণ মই ইয়াৰ আগতে প্ৰিপাৰেশ্যন লৈছিলোঁ, কিন্তু ইমান লোৱা নাই। তথাপিও পৰীক্ষা দিলে এটা আইডিয়া হৈছে যে কেনেধৰণৰ কুৱেশ্যন কাটে। তো আপোনালোকে যিসকলে পোৱা নাই চাকৰিটো, মনটো বেয়া নকৰিব, কাৰণ আকৌ মুকলি হ'ব গ্ৰেড 3 গ্ৰেড 4ৰ ডিচেম্বৰৰ লাষ্টৰ পিনে এডভাইচমেণ্টটো মুকলি কৰি দিয়ে। 2026ত হয়তো লাষ্টৰ পিনে এক্সাম অনুষ্ঠিত হ'ব। তো এতিয়াও আজিৰ ডেটৰ পৰা আমাৰ হাতত 2 বছৰমান সময় আছে যে ষ্টাডি কৰিবলৈ, বা 1.5 বছৰ সময় পাব ষ্টাডি কৰিবলৈ। তো ফ্ৰেণ্ডছসকল, এতিয়া আৰু সময় নষ্ট নকৰিব। চাকৰিটো আপোনালোকে পাব, তেতিয়া মনটো খুবেই ভাল লাগিব, নিজৰে ভাল লাগিব। এইটোৱে বাবে মই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে যিসকলে পাইছে সিহঁতৰ বাবেতো ভাল, কংগ্ৰেচুলেশ্যন। আৰু যিসকলে পোৱা নাই মোৰ দৰে, যিহেতু ময়ে পোৱা নাই, তো মই এতিয়া মনটো বেয়া নকৰোঁ, কাৰণ এতিয়াও সময় আছে। এতিয়া মই চেষ্টা কৰিম, যিমানলৈকে মোৰ বয়স আছে সেই বয়স অনুযায়ী মই চেষ্টা কৰিম। আপোনালোকেও চেষ্টা কৰিব। যেতিয়ালৈকে আপোনালোকে এক্সাম দিব পাৰে, অৰ্থাৎ যেতিয়ালৈকে আপোনালোকৰ বয়সটো আছে, সেই বয়স অনুযায়ী আপোনালোকে চাকৰিৰ চেষ্টা কৰি থাকক আৰু ষ্টাডি কৰি থাকক, প্ৰিপাৰেশ্যন লওক, নানা ধৰণৰ জিকে টিকে পঢ়ক, অৰ্থাৎ হিষ্টৰী জিঅ'গ্ৰাফিখিনি পঢ়ক, যাতে আপোনালোকে নেক্সট পৰীক্ষা ভালদৰে দিব পাৰে। তো এইকল অসম জব ইউটিউব চেনেলটো যিসকলে নতুন ভিজিট কৰি আছে, ছাবস্ক্ৰাইবটো কৰি ল'ব, কাৰণ মই এনেদৰে ভিডিঅ' বনাওঁ যাতে আপোনালোকৰ মটিভেশ্যন হ'ব পাৰে আৰু বহুতো ইনফৰমেশ্যন লৈ আহোঁ। তো আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। যিসকলে পাইছে চাকৰিটো, কংগ্ৰেচুলেশ্যন আকৌ এবাৰ। আৰু এইখিনি কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তো আপোনালোকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।